হে এভৰিৱান, আশা কৰোঁ আপোনালোক ভালে আছে। ময়ো ভালে আছোঁ। মোৰ আগৰ দুটা ভিডিঅ' চাই আপোনালোকে বহুত বেছি মৰম দিছে, সেইকাৰণে মোৰ মনটো বহুত বেছি ভাল লাগিছে আৰু আগলৈও এনেকৈ ছাপোৰ্ট কৰি যাব। মই ভাল ভিডিঅ'ছ আনিবলৈ চেষ্টা কৰিম। এতিয়া আমি আহিলোঁ ডিকেথলনলৈ আৰু ইয়াত মানে ইমানবিলাক বস্তু দেখিছোঁ, দেখি মানে চবৰ কাৰণে আকৰ্ষিত হৈ গৈছোঁ। ডিকেথলনটো মানে মোৰ কাৰণে, স্পেচিয়েলি মোৰ কাৰণে এনেকুৱা এটা প্লেচ হয় যে মোৰ ইয়াৰ গোটেইখিনি বস্তু ভাল লাগি যায়, গোটেইখিনি লৈ ল'ব মন যায়। তাকে চাওঁ কি ল'ব পাৰোঁ, কাৰণ ইমান বাজেটো নাই যে চব উঠাই ল'ব পাৰিম। লেটছ চি কি চাওঁ। এতিয়া আমাৰ বজাৰ কৰা হৈ গৈছে আৰু ডিকেথলন আহি পেলাই মানে এনেকুৱা হয় যে মানে লুটি যাওঁ। এয়া ৰমেন আছে, ৰমেনক কিবাকিবি বজাৰ কৰিলে। এতিয়া ইয়াতে কিবা এটা খাই লওঁ, লাঞ্চ কৰা নে ব্ৰেকফাষ্টটো কৰা নে, সেইকাৰণে কিবা এটা খাই লওঁ ইয়াতে। টৰ্টিলা এণ্ড কফি। Taste good. Decathlon ahi try koribo pare. Bhal ase taste. Kene bol. Guys, eta ko sandwich order korisu. Ko khaisu. Bhal lagile karon khai pele. এতিয়া গৈ আহিছোঁ মই অলপ চেৰামিক পট চাবলৈ, কাৰণ মই কালি যোনকেইটা ফুল দেখাইছিলোঁ আনি থোৱা, এইকেইটা এতিয়ালৈকে ৰোৱা হোৱা নাই। সেইকাৰণে অলপ পট চাই লৈছোঁ। ৰুবলৈ ইয়াত ধুনীয়া পট আছে, দেখিব পাৰে। বহুত বেছি পট আছে কাৰণে অলপ কনফিউজ হৈ গৈছোঁ, কোনটো লোৱা হ'ব কোনটো লোৱা নহয়। চাওঁ আৰু কি লওঁ, আপোনালোকক দেখাই আছোঁ কি ল'ম। এতিয়া আহিছোঁ আমি আমাৰ গাঁও নাৰ্চাৰীলৈ। ডিকেথলনৰ প্ৰায় ওচৰতে আছে, ছাইডত আছে। এতিয়া যাওঁ, সোমাই পেলাই চাওঁ ইয়াত কি আছে ভেৰাইটি। যদি ভাল কিবাকিবি পোৱা যায় তেনেহ'লে ল'ম আৰু কিবা। এতিয়া আছোঁ মই আমাৰ গাঁও নাৰ্চাৰীত। ইয়াতে মই শুনা পাইছোঁ কি অলপ ভাল কালেকশ্যন পায় আছে আপোনাৰ ডিকেথলনৰ ছাইডতে, প্ৰায় ছাইডতে আছে। সেইকাৰণে আহি চাইছোঁ এবাৰ, যদি কিবা এফৰ্ডেবল প্ৰাইজত পাওঁ বা ভাল কিবা পাওঁ তেনেহ'লে আপোনালোকক নিশ্চয় ক'ম।
আৰু ময়ো এটা দুটা ল'বলৈ ট্ৰাই কৰিম। এইটো এটা এন্থুৰিয়াম ইমান ধুনীয়াকৈ ফুলি আছে, কিন্তু মোৰ ঘৰত এটা আছে, এইটো এবাৰ ফুলিলে তাৰপিছত আপোনাৰ ফুলটো নহা হৈ থাকিলে। আই ডোণ্ট ন' কিয়। আপোনালোকৰ ওচৰত যদি কিবা চলিউশ্যন আছে তেনেহ'লে প্লিজ মোক জনাব। আমাৰ এয়া ফুল লোৱা হৈ গ'ল কেইটামান পাম ট্ৰি, আৰু এইটো এটা ফাৰ্ণ লৈছোঁ আৰু স্পাইডাৰ। সেইকেইটা দাদাজনে কমতে দিছে দামবিলাক, আপোনালোকে আহিব পাৰে ইয়ালৈ, ভাল প্ৰাইজত দিয়া হৈছে দামবিলাক। আমাৰ বজাৰ চজাৰ কৰি কমপ্লিট হৈ গ'ল, এতিয়া গৈ আছোঁ ফাইনেলি ৰুমৰ ফালে। বহুত হেক্টিক ডে এটা হৈ গ'ল, বহুত বেছি ৰাতিপুৱাৰ পৰা এতিয়ালৈকে। এতিয়া 3টা বাজিলে। চ' ঘৰত গৈ আছোঁ, ঘৰত গৈ দেখাই আছোঁ কি কি ল'লোঁ। I'm not thinking about the way you keep my world from spinning. I'm just thinking about your eyes. Just don't know if I've been faking or pretending, but I know I never felt so damn alive. I don't know if I believe the information given, that there is someone by your side, coming back inside my body for a second. There is no way that I'm never gonna try. Hello, where you at, where you been? Tell me everything about you. Go slow, so I can write it down and become the perfect man for you. What you like, what you don't, you should never be flying solo. Hop into the cockpit, I can be a rocket. Hey, fly. So what if you been sitting there and thinking all this time? Oh, 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 oh. What's your mind's eye? Been telling you to make you believe that the right guy ain't right. আজি আকৌ এইকেইটা প্লান্ট নতুনকৈ এড হৈছে। এইটো হৈছে এটা স্পাইডাৰ প্লান্ট, আৰু এইটো হৈছে এটা ফাৰ্ণ, আৰু এইটো এটা কিং প্লাম, আৰু এইটো জাষ্ট বাথৰুমত থ'বলৈ এটা লাকি বেম্বু লৈ আহিছোঁ। এইকেইটা আজি নতুনকৈ এড হৈছে, আৰু এইখিনি আৰু কেইটামান পটো লোৱা হৈছে, আৰু এইখিনি অলপ পিছত যেতিয়া ৰুই মেলি কমপ্লিট কৰিম তাৰপিছত আপোনালোকক ভালদৰে দেখাম। গম পাইছে যে আজি আমি ডিকেথলন গৈছিলোঁ, আৰু ওচৰত এখন আমাৰ গাঁও বুলি নাৰ্চাৰীলৈও গৈছিলোঁ, আৰু কেইটামান টাবো কিনিলোঁ। সেইকাৰণে ভাবিছোঁ লগতে বস্তুকেইটা দেখাই লওঁ। ফাৰ্ষ্টতে এইযোৰ ৰানিং শ্বুজ, এইযোৰ ডিকেথলনৰ পৰা কিনিছোঁ। এইযোৰ অফাৰ প্ৰাইজতে পাইছোঁ আমি। এটা পাৰ্চেল আহিছে, কি আহিছে মই ভালকৈ গম নাপাওঁ, কাৰণ কেইবাটাও বস্তু দি থোৱা হৈছিলে। চাওঁ কি আহিছে। এটা ফ্ল'ৰিং হয়, এইটো লাইটৰ ষ্টেণ্ড। আপোনালোকে গম পাব এতিয়া যেতিয়া বস্তু ফিটিং কৰা হ'ব। এইটো লাইটটো, এইটো হোল্ডাৰ, আৰু এডাল ষ্টেণ্ড। লাইটটো ফিটিং হৈ গ'ল। এয়া যিমানটো এক্সপেক্টেশ্যন আছিলে তাতকৈ অলপ সৰু আহিলে বাৰু, কিন্তু ঠিকে আছে। আৰু আপোনাৰ এটা সৰু ৰুমৰ কাৰণে এইটো চাফিচিয়েণ্ট টু ফাইনেল লুক। আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাইছে, আৰু যদি ভাল পাইছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব এণ্ড লাইক কৰি দিব আৰু কমেণ্ট কৰিব।